কেতিয়াকে আমাৰ ভাৰত চৰকাৰে বাংলাদেশত কোষ্টেল সাৰ্ভেইলেন্স সিস্টেম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে 5 অক্টোবৰত প্ৰাইম মিনিষ্টাৰ মোদীয়ে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ শেখ হাছিনাৰ লগত কেইবাখনো MoU সাইন কৰিছে ইয়াৰ ভিতৰতে কোষ্টেল সাৰ্ভেইলেন্স সিস্টেমৰ কথাটো ডেসক্ৰাইব কৰা আছে লগতে BIPSDI ইনগ্ৰেট কৰা হৈছে BIPSDI ফুল ফৰ্ম হৈছে বাংলাদেশ ইণ্ডিয়া প্ৰফেচনেল স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট লগতে ৰামকৃষ্ণ মিছন ঢাকাত বিবেকানন্দ ভৱন ষ্টুডেন্ট হোষ্টেলো ওপেনিং কৰা হৈছে ভাৰতৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ শ্ৰী অজিত কুমাৰে গোৱা মেৰিটাইম কনক্লেভ টু ইনগ্ৰেট কৰিছে গোৱা মেৰিটাইম কনক্লেভৰ এই বছৰৰ থিম হৈছে কমন মেৰিটাইম প্ৰায়ৰিটিজ ইন ইণ্ডিয়ান ওশেন ৰিজন এণ্ড নীড ফৰ ৰিজনেল মেৰিটাইম ষ্ট্ৰেটেজি ইণ্ডিয়ান ওশেন ৰিজনটো আমাৰ ভাৰতৰ বাবে বিশেষ ধৰণে ইম্পৰ্টেণ্ট দ্য ইণ্ডিয়ান ওশেন ৰিজন ইজ ৰিচ ইন টিন গোল্ড ইউৰেনিয়াম কোবাল্ট এলুমিনিয়াম নিকেল এণ্ড কেডমিয়াম অলমষ্ট 80% বিশ্বৰ বাণিজ্য ইণ্ডিয়ান ওশেন ৰিজন দি পাৰ হৈ যায় অলমষ্ট 80% অফ দ্য ৱৰ্ল্ডছ seaborne trade transits through the Indian Ocean region. The Indian Ocean region is also strategically important for India to contain China. আমাৰ ভাৰতে 70% তেল এই ৰিজনেদিয়ে ইম্পৰ্ট কৰে নতুন ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে যে মল্লপুৰম টাউন য'ত প্ৰাইম মিনিষ্টাৰ মোদী আৰু চাইনিজ প্ৰেসিডেন্ট শি জিনপিঙে ইনফৰ্মেল সামিট এখন কৰিব এখন হিষ্ট্ৰিকেল টাউন এভিডেন্স পোৱা গৈছে যে মল্লপুৰম আৰু চাইনাৰ মাজত প্ৰাচীন কালত ব্যৱসায় হৈছিল মল্লপুৰমৰ লগতে কাঞ্চীপুৰম ডিষ্ট্ৰিক্টখনৰ লগতো চাইনাৰ ট্ৰেড লিংকছ আছিল পত্তিনপালাই নামৰ এটা এনশিয়েন্ট পোয়েম আছে যোনটো 6th century BCত লিখা হৈছিল য'ত চাইনিজ জাহাজবোৰৰ কথা মেনশন কৰা আছে চাইনিজ এম্পায়াৰ ৱে 149 BCত তামিলনাডুৰ ৰুলাৰ্ছলে গিফ্ট পঠাইছিল তো ইয়াৰ পৰা জানিব পৰা যায় যে মল্লপুৰম আৰু চাইনাৰ মাজত প্ৰাচীন কালৰ পৰাই ট্ৰেড লিংকছ আছে ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্টে এনাউন্স কৰিছে যে এইবাৰ মনসুনটো 10 অক্টোবৰত শেষ হ'ব এইবাৰৰ মনসুনটো আটাইতকৈ দীঘলীয়া মনসুন বুলি জনা গৈছে ইট ইজ সেড টু বি দ্য মোষ্ট ডিলেড ইন 60 years এই ডিলে হোৱাৰ কাৰণে বিহাৰ আৰু ইউপিত বহু লোকৰ মৃত্যু ঘটিছে দ্য ডেথ টোল ইজ more than 100 জেনেৰেলি মনসুনটো 1 ছেপ্টেম্বৰত ৰিট্ৰিট হয় বুলি কোৱা যায় কিন্তু এইবাৰ এমাহতকৈ বেছি ডিলে হৈছে